ধন্যবাদ দিছোঁ আমাৰ ইউপিপিএল দলৰ শীৰ্ষ নেতৃত্ব প্ৰমোদ বড়ো স্যাৰ, ইউজি ব্ৰহ্ম স্যাৰ, ৰেংগ্ৰা নাৰ্জাৰী, গোবিন্দ বসুমতাৰী স্যাৰ সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। তেখেতসকলে মোক প্ৰাৰ্থীৰ কাৰণে যোগ্য বুলি ভাবিছে আৰু মোক চৰাইবিল সমষ্টিতে প্ৰাৰ্থী বনাইছে আজি। ইয়াৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ আমাৰ দলৰ হাইকমাণ্ডক। লগতে মই যদি চৰাইবিল সমষ্টিৰ পৰা আজি প্ৰাৰ্থী আছোঁ, ইয়াৰ পৰা যদি জিকি মই জনপ্ৰতিনিধি হৈ যাম, জনপ্ৰতিনিধি হ'লে চৰাইবিল সমষ্টিতে 40টা সমষ্টিতে এটা মডেল সমষ্টি আৰু সবতকৈ উন্নত সমষ্টি কেনেকৈ বনাব পাৰোঁ ইয়াৰ কাৰণে মই যত্ন কৰিম। চৰাইবিল সমষ্টি বুলি নহয়, গোটেই বিটিআৰত যিমান জাতি জনগোষ্ঠী আছে সকলোকে মই সেৱা আগবঢ়াই যাবলৈ মই প্ৰস্তুত। আৰু যেহেতু মই যোৱা 20-25টা বছৰ ধৰি সমাজ সেৱাই কৰি আছোঁ, সমাজৰ লগতে আছোঁ, গৰীব দুখীয়া জনতাৰ মাজতে আছোঁ, এইটো ৰাজনীতিত আহি পেলাই সেম কামে কৰিম মই। আৰু বেছি মানে ক্ষিপ্ৰতাৰে আমাৰ যি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালবৰ্গ আছে, পিছপৰি ৰৈ যোৱা জাতি জনগোষ্ঠী আছে, তেখেতসকলক সেৱা আগবঢ়াই নি কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰিব পাৰোঁ, তেখেতসকলৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু বুৰঞ্জী কেনেকৈ উন্নত কৰিব পাৰোঁ ইয়াৰ কাৰণে মই কাম কৰি যাম। খেলিব, BPF খেলিব, কংগ্ৰেছো খেলিব, BJPয়ে খেলিব, তেখেতসকলেও খেলিব, তেখেতসকলৰ কথাবিলাক ৰাখিব। যিখিনি আজি বিটিআৰ গোটেই বিটিআৰত এটা বঁটা বলিছে, এটা ঢৌ উঠিছে, এটা জোৱাৰ উঠিছে যে প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ এবাৰ চৰকাৰ হ'ব লাগে বুলি এটা জোৱাৰ উঠিছে। গতিকে এই জোৱাৰৰ লগত চব উঠি যাব লাগিব। ইয়াতে ইউপিপিএলৰ দলৰ লগত কোনো প্ৰতিদ্বন্দ্বিতাই নাথাকিব। আপোনালোকে চাব, ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে যেতিয়া ৰিজাল্টটো দিব, মই আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়া আপোনালোকে দেখিব যে প্ৰমোদ বড়ো ডাঙৰীয়া কিমান মৰম দিছে, মানুহে কিমান আশীৰ্বাদ দিছে। তেখেতে যোৱা 5টা বছৰ ইমান কষ্ট কৰি 24/7 কাম কৰি পেলাই ইয়াতে শান্তি স্থাপন কৰিছে। জাতি জনগোষ্ঠী সকলোকে লৈ মানে আগুৱাই যাবলৈ চেষ্টা কৰিছে। তেখেতে উন্নয়নৰ যি জয় যাত্ৰা এইটো মানে আৰম্ভ কৰি পেলাই আগুৱাই নিবলৈ চেষ্টা কৰিছে। তো ৰাইজৰ কাৰণে ইমান কষ্ট কৰা মানুহ, ৰাইজক ইমান সেৱা কৰা ব্যক্তিক ৰাইজে যে আশীৰ্বাদ দিব এইটো খাটাং। ইউপিপিএলৰ কৰ্মীয়ে চৰাইবিল সমষ্টি উদ্ধাৰ কৰিম বুলি দৃঢ়তাৰে কাম কৰি আছে। আৰু এইবাৰ চৰাইবিল সমষ্টি যে আমি উদ্ধাৰ কৰিম এইটো খাটাং হৈ গৈছে। চৰাইবিল সমষ্টি বুলি নহয়, 40টা সমষ্টিত আমি এককভাৱে চৰকাৰ গঠন কৰিব পৰা পাৰিখত আমি জিকাই আনিব পাৰিম। আমি ফুল্লি কনফিডেণ্ট, উই আৰ ভেৰি কনফিডেণ্ট that we are forming this government 2025 to 2030. There will be a stable government led by Pramod Bora.